Hello everyone, কি খবৰ আপোনালোকৰ? মোৰ ভালে আৰু আজি দেখিছে আজি মই ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু এয়া কঁঠালৰ মুচি আৰু এয়া ধুনীয়াকৈ বইল কৰি ল'লোঁ আৰু ইফালে ব্ৰইলাৰ মাংস পিঁয়াজ আৰু ইফালে বিলাহী কাটি ল'লোঁ ধুনীয়াকৈ। কঁঠালৰ মুচি খাই কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাব। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ সিজে। মই কুকাৰত মাত্ৰ এটা চিটি দি লৈছিলোঁ আৰু সঁচাকৈ বহুত ভাল লাগে, মাংসৰ দৰেই লাগে খাবলৈ। আৰু মই মাংস দিছোঁ, এইটো মানে আপোনালোকে দিলেও দিব পাৰে নিদিলেও নাই। আৰু এইফালে কেৰাহীত তেল গৰম হৈ গ'ল, পিঁয়াজ দি দিলোঁ আৰু এইফালে দেখিছে ধুনীয়াকৈ মই মছলা গোটেইখিনি ৰেডি কৰি লৈছোঁ। গৰম মছলা, জিৰা, তাৰপিছত চিলি মছলা চব আৰু যি মছলা আছে চব। আৰু এইফালে এয়া দেখিছে মানে মাংসখিনি দি দিলোঁ। ফাৰ্ষ্ট মাংসখিনি ভাজি ল'ব লাগিব নহয় জানো। মাংসখিনি এয়া হৈছেহি প্ৰায়, তাৰপিছতে মানে অলপ ভাজা হ'ল। তাৰপিছত ইয়াতে বিলাহী দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ লৰাম। এইফালে দেখিছে বহুত সঁচাকৈ বহুত ধুনীয়া লাগে খাবলৈ। আৰু এইফালে এয়া দেখিছেনে মছলাখিনি দিছোঁ, এইফালে হালধি দিছোঁ আৰু এইখিনি দেখিছেনে এইখিনি এইফালে চিলি মছলা আৰু এইফালে জিৰা গুড়া, মানে জিৰাখিনি ভাজি পেলাই মানে পিচি লৈছোঁ। বহুত ধুনীয়া লাগে সঁচাকৈ, দেখিছে ইমান ধুনীয়াকৈ। কিন্তু মই খুন্দনাতহে খুন্দিছোঁ দেই, হ'লেও চাওকচোন ইমান ধুনীয়া গুড়ি হৈছে আৰু সঁচাকৈ বহুত ধুনীয়া, বহুত মানে বহুতেই ধুনীয়া, খাবলৈও বহুত ভাল লাগে। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে, কালাৰটো দেখা পাইছেনে আপোনালোকে? আৰু এয়া দেখিছেনে ফাইনেলি ইমান ধুনীয়া এটা কালাৰ আহিছে আৰু খাবলৈ বহুত ভাল লাগে। আপোনালোকে কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিলে আপোনালোকে সেইটোও কমেণ্ট কৰি জনাব আৰু ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব। আৰু সেইফালে এইখিনি প্ৰায় হৈছেহি যে, এতিয়া মই ইয়াতে দি দিম কঁঠালৰ মুচি। এয়া ফাইনেলি কঁঠালৰ মুচি দি দিলোঁ মই। এয়া দেখিছে ধুনীয়াকৈ লৰাই আছোঁ, এনেকৈ ধুনীয়াকৈ লৰাই থাকিব আপোনালোকেও। এয়া দেখিছেনে আৰু কালাৰটো চাওক না, বহুত ধুনীয়া লাগিছে, মানে দেখি একদম খাওঁ খাওঁ লাগি গৈছে আৰু বহুত ভাল লাগিছে। আৰু এয়া অলপ সময় ভাজি আছোঁ, 10-15 মিনিটমান এনেকৈ মানে ফ্ৰাই কৰি ল'ব আৰু ভাজি থাকিব। এয়া দেখিছেনে, তাৰপিছতে অকণমান জোখমতে পানী দি দিব। এয়া দেখিছে ময়ো দি দিছোঁ পানী। তাৰপিছতে এনেকৈ ইয়াতে এতিয়া দিব লাগিব গৰম মছলা। মই গৰম মছলাটো দিছিলোঁ, ইলাচি ডালচেনি এনেকৈ মই সকলোবোৰ পিচি পেলাই ইয়াত দেখিছেনে এয়া এনেকৈ পিচি দিছোঁ। আৰু পেকেট মছলাতকৈ পিচি দিয়া মছলা দিলে সঁচাকৈ বহুত ধুনীয়া টেষ্টি হয়, খাবলৈ বহুত ভাল লাগে। আৰু এয়া দেখিছেনে আৰু খাবলৈও সঁচাকৈ বহুত ধুনীয়া হৈছিলে, বহুত ধুনীয়া হৈছিলে খাবলৈ। আৰু এইফালে এয়া দেখিছেনে কালাৰটো। ফাইনেলি এয়া মোৰ হৈ গ'ল কঁঠালৰ মুচি আৰু সঁচাকৈ এয়া দেখিছে মই উলিয়াই দিছোঁ আৰু গৰম গৰম কি মজা, গৰম গৰম তৰকাৰী, গৰম গৰম ভাতৰ লগত বা শুকান ৰুটিৰ লগতো খাব পাৰে। আৰু খাবলৈ যে সঁচাকৈ দেই বহুত ধুনীয়া টেষ্টি হৈছিলে। আপোনালোকে মানে বনাই খাই চাব, সকলোৱেতো জানেই, হ'লেও মানে দিছোঁ আৰু এইটো মোৰ ৰেচিপি। আৰু এয়া দেখিছেনে ইমান ধুনীয়া হৈছে, সঁচাকৈ খাবলৈ বহুত ধুনীয়া হৈছিলে। আপোনালোকেও ট্ৰাই কৰি চাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে ধুনীয়াকৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, নেক্সট আহিম আকৌ ভিডিঅ' লৈ। বাই বাই, লাভ ইউ অল।